নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এইটো ভিডিঅ'ত আলোচনা কৰিম 2021ত অনুষ্ঠিত হ'বলগীয়া অসম টেটৰ চিলেবাছ অনুসৰি শংকৰদেৱৰ ওপৰত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ 1 নম্বৰ প্ৰশ্নটোলৈ। 1 নম্বৰত দিয়া আছে বৰদোৱাৰ পুৰণি নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টেম্বুৱানী। বৰদোৱাৰ পুৰণি নাম আছিল টেম্বুৱানী। 2 নম্বৰত দিয়া আছে শংকৰদেৱৰ পূৰ্বপুৰুষসকল ক'ৰ পৰা আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গৌড় দেশৰ পৰা। শংকৰদেৱৰ পূৰ্বপুৰুষসকল গৌড় দেশৰ পৰা আহিছিল। 3 নম্বৰত দিয়া আছে ডেকাগিৰি বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱক। শ্ৰীমন্ত শংকৰদেৱক ডেকাগিৰি বুলি জনা যায়। 4 নম্বৰত দিয়া আছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ প্ৰথম ৰচনা কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। হৰিশ্চন্দ্ৰ উপাখ্যান আছিল শংকৰদেৱৰ সাহিত্যিক জীৱনৰ প্ৰথম ৰচনা। 5 নম্বৰত দিয়া আছে শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মন মেৰি ৰাম চৰণেহি লাগু আছিল শংকৰদেৱৰ প্ৰথমটো বৰগীত। 6 নম্বৰত দিয়া আছে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ গুৰিধৰোতা কোন আছিল? এইটো প্ৰশ্ন উত্তৰ একেবাৰে সহজ, আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ আছিল অসমত নৱ বৈষ্ণৱ ধৰ্মৰ গুৰিধৰোতা। 7 নম্বৰত দিয়া আছে শংকৰদেৱৰ ভক্তিমূলক পুথি কেইখনৰ নাম কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পতন। এইকেইখন আছিল শংকৰদেৱৰ ভক্তিমূলক পুথি। 8 নম্বৰত দিয়া আছে শংকৰদেৱে সংস্কৃতি ভাষাত লিখা একমাত্ৰ পুথিখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। ভক্তি ৰত্নাকৰ আছিল শংকৰদেৱে লিখা সংস্কৃতি ভাষাত একমাত্ৰ পুথি। 9 নম্বৰত দিয়া আছে শংকৰদেৱে লিখা অংকীয়া নাটকেইখনৰ নাম কি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এইকেইখন আছিল শংকৰদেৱে লিখা অংকীয়া নাট। 10 নম্বৰত দিয়া আছে শংকৰদেৱৰ শেষ ৰচনা কি আছিল? বা ৰামায়ণক বিষয়বস্তু হিচাপে লৈ ৰচনা কৰা শংকৰদেৱৰ একমাত্ৰ নাট কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাম বিজয়। ৰাম বিজয় আছিল শংকৰদেৱৰ শেষ ৰচনা। 11 নম্বৰত দিয়া আছে শংকৰদেৱৰ প্ৰসংগমূলক পুথি দুখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কীৰ্তন আৰু গুণমালা। কীৰ্তন আৰু গুণমালা আছিল শংকৰদেৱৰ প্ৰসংগমূলক পুথি। 12 নম্বৰত দিয়া আছে গুণমালা পুথিখন কি চন্দত ৰচিত? বন্ধু বান্ধৱীসকল, শ্ৰীমন্ত শংকৰদেৱে গুণমালা পুথিখন ৰচনা কৰোঁতে এক বিশেষ ছন্দ ব্যৱহাৰ কৰিছিল আৰু সেই ছন্দটো আছিল কুসুমমালা। কুসুমমালা আছিল গুণমালা পুথিৰ সেই বিশেষ ছন্দ। 13 নম্বৰত দিয়া আছে হাতী মাৰি ভৰকাত ভৰোৱা বুলি কোনখন পুথিৰ বিষয়ে কোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুণমালা। ইয়াত গুণমালা পুথিৰ কথা কোৱা হৈছে। 14 নম্বৰত দিয়া আছে কীৰ্তন পুথিত কেইটা খণ্ড আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 27টা। কীৰ্তন পুথিত 27টা খণ্ড আছে। 15 নম্বৰত দিয়া আছে শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰাকাণ্ড। শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডটো ৰচনা কৰিছিল। 16 নম্বৰত দিয়া আছে অংকীয়া নাটসমূহত কেইটা অংক থাকে? বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটো মই আপোনালোকলৈ এৰি দিলোঁ। যিসকল বন্ধু বান্ধৱীয়ে এই প্ৰশ্নৰ উত্তৰটো জানে
অনুগ্ৰহ কৰি কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব বুলি অনুৰোধ জনালোঁ। আজিলৈ ইমানেই। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টোত কিবা ভুল হৈছে অনুগ্ৰহ কৰি জনাবলৈ অনুৰোধ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব। আৰু এনেধৰণৰ হেল্পফুল ভিডিঅ' পোৱাৰ কাৰণে জ্ঞান বিজ্ঞান ৰাজ্জাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।